মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই যাদৱ কলিতাই মোৰ ইউটিউব চেনেল জ্ঞানকোষ 22J লৈ তোমালোক সকলোকে আদৰণি জনাইছো। আৰু আজি এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ ওচৰত আহিছো আৰু আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাবা। প্ৰথমতে আমি আজি আৰম্ভ কৰিম সেন্টেন্স, SENTENCE, সেন্টেন্স। এই প্ৰথমতে আমি সেন্টেন্সৰ ডেফিনিশ্যনটো দি লওঁ বাৰু। ডেফিনিশ্যন বা সংজ্ঞাটো আমি প্ৰথমতে দি লওঁ। সেন্টেন্স হৈছে নিৰ্দিষ্ট গঠনত লিখা এটা বা তাতকৈ বেছি ৱৰ্ড লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক সেন্টেন্স বোলে। প্ৰথমতে আমি ডেফিনেশ্যনটো তোমালোকক বুজাই দিছো। নিৰ্দিষ্ট গঠনত লিখা এটা বা তাতকৈ বেছি ৱৰ্ড লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক সেন্টেন্স বোলে। যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনটো যদি আমি ভালদৰে চাওঁ তেতিয়া আমি দেখা পাম সেন্টেন্স হ'বলৈ হ'লে তিনিটা বস্তুৰ খুবেই দৰকাৰ। আৰু সেই বস্তু তিনিটা হৈছে আমাৰ প্ৰথমতে ৱৰ্ড। প্ৰথমটো হৈছে ৱৰ্ড। সেন্টেন্স এটা হ'ব লাগিলে আমাক প্ৰথমতে ৱৰ্ড এটা লাগিব, মাষ্ট। ৱৰ্ড নহ'লে সেন্টেন্স হ'ব নোৱাৰে। গতিকে প্ৰথম আৱশ্যকীয় বস্তুটো হৈছে ৱৰ্ড। এই ৱৰ্ড এটা হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে। গতিকে দ্বিতীয়তে কথাটো আহিব, এই ৱৰ্ড বিলাক প্ৰপাৰ অৰ্ডাৰ বা ৰিটেন ইন প্ৰপাৰ অৰ্ডাৰ। ৱৰ্ড বিলাক এটা নিৰ্দিষ্ট গঠন বা ষ্ট্ৰাকচাৰ বা অৰ্ডাৰত লিখিব লাগিব। যদি আমি অৰ্ডাৰত নিলিখো তেতিয়া সেইটো সেন্টেন্স হ'ব নোৱাৰে। তৃতীয়তে এই যিবিলাক ৱৰ্ড থাকিব এই ৱৰ্ড বিলাকে এটা must convey or express a complete sense and meaning. এই ৱৰ্ড বিলাকে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব। আৰু এই অৰ্থ বা সম্পূৰ্ণ ভাৱ যদি প্ৰকাশ কৰে তেনেহ'লে আমি সেন্টেন্স বুলি কওঁ। এতিয়া মনত হ'ল সেন্টেন্স এটা হ'বলৈ আমাক তিনিটা বস্তু খুবেই দৰকাৰ হ'ব। সেইটো হৈছে প্ৰথমতে ৱৰ্ড। ৱৰ্ড এটা হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে। দ্বিতীয়তে লাগিব দিজ ৱৰ্ড শুড বি ৰিটেন ইন প্ৰপাৰ অৰ্ডাৰ। আৰু এই ৱৰ্ড বিলাক আমি এটা নিৰ্দিষ্ট অৰ্ডাৰ বা ক্ৰমত বা নিৰ্দিষ্ট গঠনত লিখিব লাগিব। নিৰ্দিষ্ট গঠনত যদি আমি লিখিব নোৱাৰো তেনেহ'লে সেন্টেন্স হ'ব নোৱাৰে। তৃতীয়তে হৈছে দিজ ৱৰ্ড মাষ্ট কনভে or express a complete sense and meaning. এই ৱৰ্ড বিলাকে এটা সম্পূৰ্ণ অৰ্থ বা ভাৱ প্ৰকাশ কৰিব লাগিব। গতিকে এইটো হৈছে আমাৰ সেন্টেন্সৰ ডেফিনিশ্যন বা সংজ্ঞা। এই সেন্টেন্সটোৰ সংজ্ঞাটো শিকাৰ পিছতে আমি আৰু এটা বস্তু শিকিব লাগিব, সেন্টেন্সৰ পাৰ্টছ। আমি যদি আমি কওঁ যে ধৰি লোৱা এটা আমি উদাহৰণ দিলে এক্সাম্পল, সেন্টেন্স বুলি কওঁতে আমি ধৰি ললো আই এম এ বয়। এই সেন্টেন্সটো এইটো এটা সেন্টেন্স। কিয় সেন্টেন্স? কাৰণ ইয়াতে এইকেইটা ৱৰ্ড আছে, আই এম এ বয়। ইয়াতে এই চাৰিটা ৱৰ্ড আছে আৰু এই চাৰিটা ৱৰ্ড যদি আমি প্ৰত্যেকটোৰে অৰ্থটো চাওঁ, আই মানে মই, এম মানে হওঁ, এ মানে এজন, বয় মানে ল'ৰা। মই এজন ল'ৰা হওঁ। এই প্ৰত্যেকটো ৱৰ্ডৰে এটা এটা নিৰ্দিষ্ট মিনিং আছে। মিনিং থাকিলে আমি এই ৱৰ্ড কেইটা আমি ভবা ধৰণে বা আমি যেনে তেনেকে লিখিব নোৱাৰো। যেনে আমি এনেকে কৰিব নোৱাৰো এ বয় আই এম। এনেদৰে লিখিলে এইটো সেন্টেন্স বুলি নক'ব। কাৰণ এই ৱৰ্ড বিলাকৰ যদিও নিজা নিজে এটা অৰ্থ আছে, এই ৱৰ্ড বিলাক আমি যদি মানে প্ৰপাৰ অৰ্ডাৰ বা নিৰ্দিষ্ট গঠনত যদি লিখো তেনেহ'লে ইয়াক সেন্টেন্স বুলি নক'ব। গতিকে আমি এই সেন্টেন্স হ'ব লাগিলে
ৱৰ্ড থাকিব লাগিব আৰু এই ৱৰ্ড বিলাক নিৰ্দিষ্ট গঠনত লিখিব লাগিব আৰু এই নিৰ্দিষ্ট গঠনত লিখা যিকেইটা ৱৰ্ড আছে সেই ৱৰ্ড কেইটাই এটা সম্পূৰ্ণ ভাৱ বা অৰ্থ প্ৰকাশ কৰিব লাগিব। তেতিয়া আমি আহিলো সেন্টেন্সৰ পাৰ্টছ পাৰ্টছ সেন্টেন্সৰ পাৰ্টছ বুলি কওঁতে পাৰ্টছ আছে দুটা। তাৰে প্ৰথমটো পাৰ্ট হৈছে সাবজেক্ট, সেকেন্ড পাৰ্টটো হৈছে প্ৰেডিকেট। সাবজেক্ট বুলি ক'লে অসমীয়াত বুলি কোৱা উদ্দেশ্য আৰু প্ৰেডিকেট বুলি কোৱাৰ লগে লগে ইয়াক অসমীয়াত বিধেয় বুলি কয়। বাক্যৰ দুটা পাৰ্ট বা দুটা অংশ, এটা হৈছে সাবজেক্ট, আনটো হৈছে প্ৰেডিকেট। সাবজেক্ট বুলি কওঁতে উদ্দেশ্য বুলি কয় অসমীয়াত আৰু প্ৰেডিকেট বুলি কোৱাৰ লগে লগে তাক বিধেয় বুলি কয়। এতিয়া আমি এটা সেন্টেন্স লৈ আমি এই পাৰ্টছ কেইটা আমি বাৰু বিচাৰ কৰিছো। উদাহৰণ এটা আমি লওঁ, ধৰি লওক মই ইয়াতে এটা সেন্টেন্স লিখিছো, আই গো টু স্কুল। এই সেন্টেন্সটো যদি আমি সাবজেক্ট আৰু প্ৰেডিকেট বাছি দিব লাগে, তেতিয়াহ'লে আমি সদায় যিটো সাবজেক্ট অৰ্থাৎ সেন্টেন্সটো যিটো ৱৰ্ডে প্ৰধানভাৱে কোনো কামটো কৰে সেইটো হ'ব সাবজেক্টৰ, সেইটো হ'ব সাবজেক্ট। মানে এই সাবজেক্টটো দিব কাৰণে সেন্টেন্সটো যদি আমি দুটা প্ৰশ্ন কৰো, যদি সুধো হু আৰু হোৱাট, এই দুটা শব্দৰে যদি প্ৰশ্ন কৰো, হু গো টু স্কুল, তেতিয়াহ'লে আনসাৰ ওলাব আই গো টু স্কুল। গতিকে হুৰে যদি আমি প্ৰশ্ন কৰো তেতিয়া আইটো ওলাব, গতিকে আইটো হৈছে ইয়াৰে সাবজেক্ট বা এক উদ্দেশ্য বুলি কয়। আৰু দ্বিতীয়তে আইটোৰ এৰি বাকী ভাৰ্বক লৈ যিমানখিনি পিছফালে ৱৰ্ড থাকিব সেইখিনি প্ৰেডিকেট হ'ব। গো টু স্কুল প্ৰেডিকেট বুলি কোৱাৰ লগে লগে প্ৰেডিকেটত অবজেক্ট থাকিব পাৰে, তাৰপিছত এক্সটেনশ্যন থাকিব, এক্সটেনশ্যন মানে বাক্যত যিবিলাক বেলেগ বেলেগ শব্দ আছে সেই এক্সটেনশ্যন বিলাকো বা সাবজেক্ট প্ৰেডিকেটৰ অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে আমি সাবজেক্টটোৰ কথা আমি ক'লো, গতিকে সাবজেক্টটো আমি আই পালো। ঠিক একেধৰণে আমি যদি সেন্টেন্সটো পঢ়ি চাই হু নাইবা হোৱাটৰে কুৱেশ্যন কৰো, তেতিয়াহ'লে আমি তাইৰ উদ্দেশ্য পাম বা সাবজেক্টটো আমি বিচাৰিম। সাবজেক্টটোৰ পিছত ভাৰ্বক ধৰি বাকী যিবিলাক শব্দ থাকে গোটেইবিলাক প্ৰেডিকেট হ'ব। গতিকে এইখিনি হৈছে সেন্টেন্সৰ ওপৰত মানে পাৰ্টছ, সেন্টেন্সৰ পাৰ্টছ। এই দুটা পাৰ্টছত সেন্টেন্সবিলাক গঠিত হৈ থাকে। এতিয়া আমি যাম সেন্টেন্সৰ টাইপছ। টাইপছ মানে প্ৰকাৰ। আচলতে সেন্টেন্স কিমান প্ৰকাৰৰ থাকিব পাৰে? আমি যদি প্ৰথমতে সেন্টেন্সৰ প্ৰকাৰবিলাক ক'বলৈ যাওঁ, তেতিয়া আমি দুটা ভিত্তিত কৰিব পাৰো। প্ৰথমটো হৈছে এক্সপ্ৰেছন অৰ সেন্স এণ্ড মিনিং। সেন্স এণ্ড মিনিং। প্ৰকাশভংগী আমি কেনেকে বাক্যটো কওঁ, how we express the words or sentence. Depending on expression and sense and meaning, sentences are of 5 types. First one is assertive sentence. Assertive sentence is also called declarative sentence or statement. অসমীয়াত যদি assertive বা declarative বা statement ক'ব লগা হয়, তেতিয়া আমি বৰ্ণনা বা বিবৃতি দিয়া বাক্য বুলি কওঁ অসমীয়াত। দ্বিতীয়তে আহিব ইন্টাৰোগেটিভ সেন্টেন্স। ইন্টাৰোগেটিভ সেন্টেন্সৰ আৰু এটা নাম আছে কুৱেশ্যন বুলি কয়, মানে প্ৰশ্ন উত্তৰ বাক্য। তৃতীয়তে আহিব ইম্পাৰেটিভ সেন্টেন্স। এই প্ৰকাৰ সেন্টেন্সে কোনো আদেশ, উপদেশ বা অনুৰোধ প্ৰকাশক বাক্য। 4 নম্বৰত আছে এক্সক্লেমেটৰী সেন্টেন্স, অসমীয়া আশ্চৰ্য ভাৱ প্ৰকাশক বাক্য। 5 নম্বৰত আহিব অপটেটিভ সেন্টেন্স। অপটেটিভ 5 নম্বৰত আহিব অপটেটিভ, OPTATIV, অপটেটিভ সেন্টেন্স। অপটেটিভ সেন্টেন্স বুলি ক'লে অসমীয়াত
সদিচ্ছা বা আশীৰ্বাদ সূচক বাক্য বুলি কয়। এই পাঁচটা ভাগ হৈছে আমাৰ সেন্স এণ্ড মিনিং নাইবা এক্সপ্ৰেছনৰ ওপৰত ভিত্তি কৰি ভাগ কৰা, মানে ওপৰত ভিত্তি কৰি ভাগ কৰা এই পাঁচটা হ'ল সেন্টেন্সৰ ভাগ বা প্ৰকাৰ। এতিয়া আমি আৰু এক ধৰণে সেন্টেন্সক ভাগ কৰিব পাৰো, সেইটো হৈছে অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ। অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ মানে হৈছে ষ্ট্ৰাকচাৰ মানে গঠন। STRUCTURE on the basis of structure STRUCTURE মানে গঠনৰ ওপৰত ভিত্তি কৰি। সেন্টেন্স এই প্ৰকাৰৰ, তিনি প্ৰকাৰৰ। প্ৰথমতে হৈছে সিম্পল সেন্টেন্স। এই সিম্পল সেন্টেন্সক অসমীয়াত সৰল বাক্য বুলি কয়। দুই নম্বৰতে আহিব কম্পাউণ্ড সেন্টেন্স বা যৌগিক বাক্য। যৌগিক বাক্য। তৃতীয়তে আহিব কমপ্লেক্স সেন্টেন্স। কমপ্লেক্স মানে মিশ্র বা জটিল বাক্য। এই তিনিটা। গতিকে আমি সেন্টেন্স থাকবলৈ গম পালো, সেন্টেন্স হবলৈ আমাক কি কি লাগে সেইটো গম পালো, সেন্টেন্সৰ ভাগ কেইটা কি কি সেইটো গম পালো, বা সেন্টেন্সৰ পাৰ্টস বা অংশ বুলি ক'লে কি বুজো সেইটো গম পালো। এতিয়া আমি সেন্টেন্স সম্পৰ্কত আৰু কেইটামান কথা আমি জানিব লাগিব। প্ৰথম কথাটো হৈছে সেন্টেন্স বুলি কোৱাৰ লগে লগে সেন্টেন্স যিয়েই নহওক, সেয়া সিম্পল সেন্টেন্সেই হওক বা কম্পাউণ্ড সেন্টেন্সেই হওক বা ইন্টাৰগেটিভ সেন্টেন্সেই হওক বা এক্সক্লেমেটৰী সেন্টেন্সেই হওক বা এছাৰ্টিভেই হওক বা ইন্টাৰগেটিভেই হওক, সেন্টেন্স হ'ব লাগিলে সদায় সেন্টেন্সত কেতিয়াও মনত ৰাখিব লাগিব, সদায় প্ৰথম আখৰটো সেন্টেন্সৰ প্ৰথম আখৰটো ফাৰ্ষ্ট লেটাৰ অফ দ্য সেন্টেন্স must be a capital letter. সেন্টেন্স যিয়ে নহওক প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হ'ব লাগিব, স্মল লেটাৰ হ'ব লাগিব। আৰু সেন্টেন্সটোৰ একেবাৰে শেষত আমি পাংচুৱেশ্যন মাৰ্ক দিব লাগিব। পাংচুৱেশ্যন মাৰ্ক মাষ্ট punctuation mark as noticeable at the end of sentence. At the end of the sentence. Sentenceৰ ক্ষেত্ৰত আমি পাংচুৱেশ্যন মাৰ্ক দিব লাগিব। সেই পাংচুৱেশ্যন মাৰ্কবিলাক হয়তো ফুল ষ্টপ হ'ব পাৰে বা ইণ্টাৰগেটিভ সেন্টেন্সৰ কাৰণে ইণ্টাৰগেটিভ মানে কুৱেশ্যন মাৰ্ক হ'ব পাৰে, বা আমি যদি এক্সক্লেমেটৰী সেন্টেন্স কৰোঁ তেতিয়া সাইন অফ এক্সক্লেমেশ্যন হ'ব পাৰে, বা আমি যদি এই বাকী যিমানবিলাক আছে তেনেকুৱা ধৰণে আমি পাংচুৱেশ্যন মাৰ্ক কৰিব লাগিব। পাংচুৱেশ্যন মাৰ্ক নোহোৱাকৈ সেন্টেন্স মানে সম্পূৰ্ণ নহয়। গতিকে আমি এই সেন্টেন্স সম্পৰ্কত আজি গোটেইখিনি ক'লো, আৰু ইয়াৰ উপৰিও সেন্টেন্সৰ যিবিলাক আমি কাইন্স ক'লো সেই কাইন্সবিলাক আমি ইয়াৰ পিছত ভিডিঅ'ত আলোচনা কৰিম। আশা কৰোঁ তোমালোকে আজিৰ এই মোৰ আলোচনাটো তোমালোকে বুজি লৈছা, আৰু যদি বুজাত কিবা ভুল থাকে তেনেহ'লে কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।